কিহত পেলাইছা ঐ ভগৱান টাউনত টিৰিডাল আনাৰ পৰা কি জ্বালা পাইছো এই জ্বালাই পৰি জ্বালাও এই আৰু এই গেলা গৰমত কটি ফাটা দিন জিপিৰে জোতাযোৰ পিন্ধি থাকিবা দিছিল জোতাৰ লক্ষণ নাথাকিয়া জানো পানীত উপঙি থকা মৰা কৰে এইটোহে হলকাবাও নহয় গালি খাওঁ বুলি আকৌ এইখন চশমাও পিন্ধি দিছি ক'ৰবাত ভেনা মাখিৰ চকুহান কম দিনত চকু ডিছপ্লে খেদাবই মোৰ তাই টাউনৰ হ'ল বুলিয়ে মোক এসোপা কি আলাই দিব লাগে কৈছো বাৰু এইখন ঘড়ীও আলাই দিছি আকৌ ঘড়ীডাল নাথাকিয়া খহুৱা ভোকালিহে জানো ৰাতি হ'লে একে জ্বলি থাকে ঘড়ীয়ে পাইছো দে পিন্ধিয়ে থাকিম দে ঐ আনচুৰি দিয়া অ শুনিছে আমাৰ ভেদেলিজনীনো ক'ত গ'ল ৰাতিপুৱাৰ পৰা দেখা দেখি নাই যে ভেদেলি নে তুমিতো পথত যোৱা নামে নোকোৱা সেইকাৰণে অলপমান কোনা এটা ৰুবা আহিছে তাকে খেলে দিছিলো পথাৰত আপুনি যে কোটটো খুলিলে কিয় কি কোটটো তাৰমানে গৰমতো পিন্ধি থাকিব লাগে নেকি গৰমটো মেটাৰ নকৰে নহয় আপুনি যে পোচমোচ খাই থকা চাৰ্ট এটা পিন্ধি আছে সেইটোহে মেটাৰ কৰে পোচমোচ খোৱা এইটোনো কি বেয়া দেখা হৈছে এনেকে নহ'ব দেই যাওঁ ইস্ত্ৰিটো লৈ আহক মই চাৰ্টটো এতিয়া ইস্ত্ৰি কৰি দিওঁ ইস্ত্ৰি কৰিবি নেকি ভালে আছিল দেখোন যাওঁ বুলি কৈছো নহয় হ'ব দে মোৰ পিঠিত ইস্ত্ৰি নামেলিহে ৰক্ষা এতিয়া মানে কি হেনো পালাৱে ক'ৰ কাকত পেলালাৱে এইবাৰ ইস্ত্ৰি লগা হ'ল ঘৰত এতিয়া ইস্ত্ৰিও নাই এতিয়া মোক ইস্ত্ৰি নাপেলি পিঠিতে ইস্ত্ৰি মাৰিব কিবা হেৰি কি ক'লে আপুনি আপোনাৰ ঘৰত ইস্ত্ৰি নাই আছে কিয় নহ'ব ইস্ত্ৰি লাগে তোমাক ইস্ত্ৰি দিম মই আপোনাক কিন্তু মই আগৰ পৰা কৈ আছো আপোনাৰ ইয়াতে কোনো ধৰণৰ সুবিধাই নাই বলক টাউনলৈ গুচি যাওঁ আমাৰ ঘৰত পাপাৰ এক্সট্ৰাকে ইস্ত্ৰি আছে মাৰ আছে আনকি আমাৰ টমেৰো আছে কিন্তু আপোনাৰ ঘৰত এটা বস্তু নাই ভালকে বলক টাউনলৈ যাওঁ আছে ইস্ত্ৰি আহক বুলি কৈছো ৰচনা দেহা আহক বুলি কৈছো নে আহক দেহা ৰচনাই কিয়নো এনেকে টানি লৈ যাওঁ হাতত জন সোমাই দিবি দেখোন আপোনাৰ ঘৰত মই আৰু 1 ছেকেণ্ডো থাকিব নিবিচাৰো বলক টাউনলৈ কিবা এটা বস্তু নাপেলি বুলিয়ে টাউনত যাওঁ কৰি থকা নে টাউনত ইমান ভূগোলতাটো আছে হয় মই সতে আছো নহয় কি ইস্ত্ৰি কৰা কৰ মই ব্যৱস্থা কৰি আছো নহয় জলদি কৰক ব্যৱস্থা জলদি নহয় অধৈৰ্য নহবি টাউনৰ ঘৰত কেৱল যাওঁ কৰি থাকো